এই কলা লাগিব না হে গাইজ ওয়েলকাম টু দা ব্লগ আৰু আজি হৈছে 24 জুলাই আৰু আজি আমি কৰিব লৈছো এটা সিবলিং চ্যালেঞ্জ প্ৰায়বিলাক ইউটিউবাৰে অলৰেডি কৰিছে সো আমিও আজি কৰিব গৈ আছো মেকআপ চ্যালেঞ্জ তেতিয়া হলে আহক মেকআপ চ্যালেঞ্জ আৰম্ভ কৰো আমাৰ ককাইদেউ যোনটো আছে হি মানে আৰ্টিষ্ট মানুহ ছবি আঁকে তো মোৰ মানে বহুত হসাকে ভাল ছবি পৰ্ট্ৰেট চৰ্ট্ৰেট ভাল আঁকে হি আগতে মই ধুনিয়াকে কৰিব জানো মেকআপ হি বহুত ভাল বেষ্ট যিমান বিলাক মেকআপ আৰ্টিষ্ট আছে মোৰ পৰাই শিকিছে মোৰ পৰাই মানে ইনফ্লুয়েন্স হৈছে হেতু কোৱা নাই মই মেকআপ ভাল কৰা বুলি কোৱা নাই তো মই কৈছো হি মানে ভাল আৰ্টিষ্ট ছবি টবি ভাল আঁকে মানে দেই তো মোৰ মানে এটা আশা আছে যে হি মানে ভালকে আঁকি দিব বস্তুবিলাক আৰু মই মানে একদম মেকআপ পাৰ্সন একদম নহয় মই মেকআপ কেতিয়াও নকৰো বিয়া ঘৰলৈ গলে কেতিয়াবা মই লিপষ্টিক লগাই যাওঁ আৰু কেতিয়াবা কোনোবা আইলাইনাৰটো ঘঁহি দিয়ে তেনেকুৱা আৰু মেকআপ ভালকে মই একদম কৰিব নাজানো সেইকাৰণে মোক সদায় আপোনালোকে উইদাউট মেকআপ দেখে মেকআপ আৰ্টিষ্ট আহি গ'ল আমাৰ গাঁৱত ভাওনা পাতিলে ময়ে কৰোঁ মেকআপ ভাল মেকআপে কৰি দিওঁ আশাটো বহুত আছে কাৰণ সি ছবি আঁকেতো ধুনীয়া ধুনীয়া সেইকাৰণে মানে মই মানে বহুত এক্সপেক্ট কৰিছোঁ যে বেলেগবিলাক ভাই ককাইতকৈ মানে ই মানে অলপ মানে ধুনীয়াকৈ আঁকি দিব আৰু মোক কি হয় কি আমাৰ ল'ৰা মানুহে ভালে ফণি লৈ মাৰিলে হ'ল এইটোৱে লগাই ব্ৰাছ এডাল ইউজ নকৰিলেও হ'ল হাত ধুলি নাই বাৰু হাতটো ধুই ভাই হে ধুই চফা মই লুক এটা ক্ৰিয়েট কৰিবি আকৌ তই এনেই মেকআপডাল কৰিলে শুনি দে লুক এটা চাই দিওঁ নেটত তেতিয়াহ'লে মোক আজি এইটো লুক দিব এইটো এইটো মকৰা বনাইছে দেখিছ নাই তই আৰ্টিষ্টটো তই পাৰিবি চাই লওঁ তেতিয়াহ'লে মই শুই দিওঁ এনেকৈ ধুনীয়াকৈ ঐ ঢেৰ লগালি ঢেৰ নাই লগোৱা ঐ চেলাইন নলগাবি চেলাইন নলগাই ক'ত লগাম তই চুপচাপ থাকচোন মই বনাই আছো নহয় তোৰ যদি আজি মেকআপ ভাল হয় নহয় তোৰ বিয়াত মেকআপ আৰ্টিষ্ট নামাতো ৰঙা চঙা নাই কালাৰ যে নাই এইটোকে লিপষ্টিককে আমি যোগাৰ কৰি লওঁ লিপষ্টিককে লগাই দিওঁ কোনো কেছ নাই চব বেয়া কৰিলে কিন্তু পাবি কিন্তু দেই মোক বেয়া ভালেই হ'ব তই টেনশ্যন ল'ব নালাগে সেইটো চকুৰ তলতো লগাই ন বৰষুণ কি বনালি গা ঠিকে আছে এই তেনেকৈ আছে ফটোখনত আকৌ এইটো চাই ল এনেকুৱা হ'ব মেইন ফিনিচিংটো তেতিয়া আহিব চকুটো এইফালে আছে তলত লাগি গ'ল কি ধুনীয়া চকু আঁকিছো তই পাছত চালে গম পাবি চকু ভিতৰত সোমালে ইয়ে ঢেৰ সোমালে মা ইমানে পাৰফেকশ্যনিষ্ট মানে একে আঙুলিয়াকে বেলেগ ফ'ৰ্চত টানে বেছি হৈছে আৰু এইটো কি বনাই দিলে মা বহুত ধুনীয়া হৈছে একদম এঞ্জেলিনা জলি নিচিনা লাগিছে তোক সঁচাকৈ এনেকুৱা হেৰি কোনো তোক কৰি নিদিয়ে তই চা একজেক্ট এনেকৈ হৈছে এতিয়া মানে গ্ৰীণ কালাৰটো নাই কাৰণে হোৱা নাই এতিয়া ব্লেক কালাৰটো এতিয়া কিছুমানে চাওক একজেক্ট এনেকৈ হৈছে গ্ৰীণ কালাৰটো থাকিলে পূৰা লাগিল হয় সঁচানে গ্ৰীণটো থাকিলে পূৰা লাগিল অলপো যদি বেয়া লাগে নহয় নহ'লে খাই দিম হ'লে কলিজা হ'লে একদম পাৰফেক্ট ধুনীয়া লাগিছে আৰু কি বনাব আছে হেৰি
লিপষ্টিক নহ'লে সেন্দুৰকে দি দে ৰঙা এইটোৱে ভাল হ'ব মই এইটো বনাই দিম এইটো একদম একজেক্ট লাগিবতো চা সেই ছোৱালীজনীৰ লগত একদম একজেক্ট মিলি গৈছে কালাৰ নাই এইটোৰ লগত কালাৰে নাই মই কেনেকৈ মেকআপ কৰিম বাউণ্ডাৰীটো মানে এইটো মজা লাগিলে কলা লাগি আইনা আনি দে ডাবল ডাবল আছিলে কি ডাবল ডাবল ইয়াতকৈ ভাল আৰু তোক কোনো কৰি দিব নোৱাৰে চা ফটোখন চা আৰু ভালেই কৰিছোঁ ফটোখনৰ লগত মিলিছে নাই চা তই এতিয়া গ্ৰীণ কালাৰটো নাই কাৰণে গ্ৰীণ কালাৰটো থকাহেঁতেন হ'লহেঁতেন হয় নে নহয় গ্ৰীণ কালাৰটো নাই বাকী মই কলাই দি কিমান ধুনীয়াকৈ মিলাই দিছোঁ তাইক তই ৰেম্প ৱাক কৰিব পাৰ এতিয়া ৰেম্প ৱাকত যাব পাৰ টুটৰিখন কি আঁকিলে তাৰ টুটৰি লিপষ্টিক নাই আকৌ এইটো কালাৰ সেইকাৰণে সেইটো লগাই দিছোঁ এইটো কালাৰ ভালেই লাগিছে ভালটো কৰে কি চবতকে লেতেৰা আঁকিছ তই লেতেৰা কাৰণে চবতকৈ ভাল হৈছে চা সেইটো সেই ফটোখনো অৰিজিনেল তেনেকুৱাই হয় সেইখন কেমেৰাত উঠাৰ কাৰণে ভাল লাগিছে এনেই অৰিজিনেল তেনেকুৱাই হয় সেইখনো প্ৰফেচনেল আৰ্টিষ্টে কৰা হে মই কি প্ৰফেচনেলকৈ কম নেকি ভাল হৈছে কিনো কোন লাগে কিয় এনেকুৱা কৰিল মই ভাবিছিলোঁ এইটো চেলেঞ্জ চবচে বেষ্ট হ'ব কাৰণ মোৰ দাদা আৰ্ট কৰে আৰু আৰ্ট কৰা মানুহে ভাল মেকআপ কৰিব পাৰে ইয়াতকৈ আৰু কি ভাল নালাগে থুতৰি চা না থুতৰি তোৰ সেইটো কালাৰ নাই আকৌ মই আইছেডো দি বনাইছোঁ সেইটো কাৰণে ভাল হৈছে কৈ দে ভাল হৈছে এইটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কওক তাই মনা নাই আপোনালোকে কমেণ্ট কৰি জনাওক চবতকৈ বেষ্ট আঁকিছোঁ মই এনে আঁকিছ হ'ব তোৰ ওপৰত মোৰ হেৰি আছিলে বিশ্বাস আছিলে যে চবৰে ভাই ককাইকে বেয়াকৈ আঁকিছে মোৰতো ভালকৈ আঁকিব চবতকৈ বেষ্ট হৈছে এইটো এইটো মকৰা আঁকিলে এইটো মকৰাৰ কাৰণে তোৰ তাত কালাৰেই নাই মোৰ যদি মেকআপ চাই আপোনালোকে ভাল পালে আৰু যদি কাৰোবাক মেকআপ লাগে তেনেহ'লে লাইক কৰি দিব ভিডিঅ'টো মেকআপটো এনেও নলয় তোৰ পৰা কোনেও তো ৰাইজ যদি তাৰ মেকআপখিনি বেয়া হৈছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব বেয়া হোৱা নাই ভালেই হৈছে আৰু ক'ব কোনটো পাৰ্ট আপোনালোকৰ ভাল লাগিলে মাথা বিষ উঠি গৈছে বে দেখি পেলাই মোক তেতিয়াহ'লে টাটা বাই বাই গুড নাইট এতিয়া বাজিলে 10টামান বাজিলে নেকি এডালে মোৰ টাইমো খালে মেকআপো খালে যিগাল আছিল সেয়াও শেষ কৰিলে এনেই মুখখন শেষ ফুহা উঠিলে কিন্তু মই হ'লে কৈ দিছোঁ হ'লে